নমস্কাৰ মোৰ আন এটা ইনফৰমেটিভ ভিডিঅলৈ স্বাগতম জনাইছো সো তোমালোকে এই ভিডিঅটোৰ জৰিয়তে নলবাৰী থকা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিএন ষ্টাডিজ ইউনিভাৰ্চিটিৰ ইউজিৰ এডমিশনৰ লগতে ইন্টিগ্ৰেটেড কোৰ্সটোৰ এডমিশন কেতিয়া ষ্টাৰ্ট হ'ব আকৌ তোমাৰ মেৰিট লিষ্ট কেতিয়া ওলাব এডমিশনৰ প্ৰসেস কেনেকৈ কি হ'ব এই গোটেইবিলাক গম পাবা মাত্ৰ ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাবা যিবিলাকে ইয়াতে বিএ পঢ়িম বুলি ভাবি আছে তেওঁলোকে SAMARTH অনলাইন ৱেবসাইটত গৈ ফৰ্ম ফিল আপ কৰি ল'ব পাৰিবা কাৰণ 14 তাৰিখৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে তোমালোকে পঢ়িলে ইউজিত বেদিক ষ্টাডিজ সৰ্বদৰ্শন সাহিত্য ব্যাকৰণ জ্যোতিষ এই কেইটা বিষয়ৰ উপৰিও মানে সংস্কৃত সাবজেক্টক বাদ দিও এছামিজ এডুকেশ্যন ফিলচফি আৰু পলিটিকেল সায়েন্সৰ ওপৰত ডিগ্ৰী ল'ব পাৰিবা আৰু প্ৰতিটোতে 25টা কৰি সিট কেপাসিটি আছে যিবিলাকে এতিয়াও ফৰ্ম ফিল আপ কৰা নাই তেওঁলোকে সোনকালে ফৰ্ম ফিল আপ কৰি লোৱা কাৰণ লাষ্ট ডেট আছে 28 জুন আৰু ইয়াৰ পিছত তোমালোকৰ মেৰিট লিষ্ট প্ৰথমখন ওলাব 4 জুলাইত নেক্সট তোমাৰ ওলাব 8 জুলাইত আৰু একেবাৰে শেষত মানে তিনিখন লিষ্ট ওলাব সেইখন ওলাব 12 জুলাইত এডমিশন প্ৰসেস অফলাইন হ'ব ফাৰ্স্ট লিষ্টৰ এডমিশন হ'ব 7 জুলাই নেক্সট তোমাৰ সেকেন্ড লিষ্টৰ এডমিশন হ'ব 11 জুলাই আৰু একেবাৰে শেষত থাৰ্ড লিষ্টৰ এডমিশন হ'ব 15 জুলাই ডকুমেন্টস কি লাগিব ভালদৰে মন দি শুনি লোৱা পাসপোর্ট সাইজৰ ফটো HSLC ৰ এডমিট কাৰ্ড মাৰ্কশিট সাৰ্টিফিকেট ভোটাৰ আইডি PRC বা ডোমিসাইল ইয়াৰে যিকোনো এখন দি দিলে হ'ব আৰু যদি কিবা কাষ্টৰ পৰা বিলং কৰা তেনেহলে কাষ্ট সাৰ্টিফিকেট আকৌ তোমাৰ এক্সট্ৰা কিবা কাৰিকুলামৰ সাৰ্টিফিকেট আছে যদি স্পৰ্টছ NCC স্কাউট গাইড নতুবা কালচাৰেল তেনেকুৱা কিবা থাকিলে দি দিবা লগতে ইনকাম সাৰ্টিফিকেট আছে যদি সেইখনো দি দিবা আৰু সেলফ এটেস্টেড লাগিব এডমিশন তোমাৰ ডেবিট কাৰ্ড নতুবা UPI থ্ৰু দি কেনে হ'ব আৰু এই ইউনিভাৰ্সিটিৰ কেম্পাসটো দেখাত কেনেকুৱা হয় হেতু যদি জানিবৰ মন আছে তেনেহলে মোৰ অলৰেডি এটা ভিডিও বনাই থৈ দি আছে হেতু এবাৰ ভিজিট কৰিব পাৰা লগতে তোমালোকৰ ভিডিওটো চাই যদি অকনমান হলেও ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি কেনে শেয়াৰ কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহলে মোক কমেন্ট বক্সত সুধিবা আৰু ভিডিওটো শেষলৈ চাইছা যদি থ্যাংক ইউ